একেই প্ৰব্লেম মানে আগৰ দৰে মানে একো ফুফটো হোৱা নাই মানে দেই মাথাটো বেয়া হৈ গৈছে কি যে সো হে গাইজ কি খবৰ আপোনালোকৰ আশা কৰো ভালে আছে আপোনালোক সকলোকে পুনৰবাৰ মোৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছো সো গোপ্ৰটো লোৱাৰ পিছত ভাবিছিলো হা যে সপ্তাহত 3টা নহলেও এটলিষ্ট 2টাকে ব্লগ দিম মটো ব্লগ বা যিয়ে ব্লগ হওক যেনেকুৱাকে হওক মুঠতে যিমান যিবাৰ মোৰ ফালৰ পৰা দিম কিন্তু তাৰ পিছৰ পৰা বতৰৰ নাটক মই লোৱাৰ পিছদিনাখনৰ পৰাই মানে বৰষুণ তাৰ পিছত তাতকে ডাঙৰ নাটক এটা হ'ল মাইকৰ নাটক ইউটিউবত দেখি কিনে মাউনৰ মাইকটো লৈছিলো 400 টকা এইটো ইমান ফাল্টু ৰিজাল্ট ন লাহে লাহে গৈ থাকিলে আৱাজটো ঠিকে থাকে স্পীডত ক'লে গোটেই ফাটা মাত ওলাই কিবা ওলাই ঢেৰ মানে বহুত প্ৰব্লেম হ'ল সেইটো মাইকৰ কাৰণে আজি এতিয়া সেইটো কাৰণে এতিয়া ওলাইছোঁ যাবলৈ জেপি কৰ্পৰেশ্যন য'ৰ পৰা মই গোপ্ৰটো কিনিছিলোঁ তাত গৈ কিনে মাইক এটা কিনিম ছনীৰ মাইক এটা ইউটিউবত চাই থৈছিলোঁ আৰু বহুতৰ পৰা শুনিছোঁ এইটো ভাল বুলি চাওঁ সেইটোকে লওঁগৈ এইফালে এখন হেলিকপ্টাৰ সো ফাইনেলি আহি পালোঁ জেপি কৰ্পৰেশ্যন একদম খুলিছেহে অলপ আগত সো মানুহ বেছি কাকো একো দেখা নাই অকল বাইদেউগৰাকী আছিলে সো মই ছনীৰ মাইকটো বিচাৰি আহিছিলোঁ এইটো মাইক পোৱা নাই মোক বেলেগ এটা মাইক ছাজেষ্ট কৰিছে কদাকৰ হয় যিটো আপোনালোকে স্ক্ৰীণত দেখি আছে নিশ্চয় এতিয়া কিন্তু এইটো মই নলওঁ যিহেতু মই ছনীৰ সেই মাইকটোৰ ৰিভিউ চাই আহিছোঁ মোৰ সেইটো কোৱালিটিৰ মাইকে ল'বলৈ মন গৈছে মানে তো যাওঁ বাই জেপি কৰ্পৰেশ্যন গাইজ ফাইনেলি মাইকটো নাপালোঁ আৰু ছাকচেছফুলি নাপালোঁ দেই মাথাটো বেয়া হৈ গৈছে কি কপাল মানে ৰে মানে মই যিটো মাইক বিচাৰিছিলোঁ ছনী ECM LV1 যিটো স্ক্ৰীণত আপোনালোকে দেখি আছে চাগে এতিয়া মই স্ক্ৰীণশ্বট লগাই দিছোঁ ছাইডত জেপি কৰ্পৰেশ্যনতো নাপালোঁ আৰু বহুত কেইখনত বিচাৰিছিলোঁ সেইকেইখনতো নাপালোঁ এতিয়া অলপ আগত এখনত ফোন কৰি কিনে সুধিছিলোঁ গুগল মেপত বিচাৰি বহুত কেইখনত সুধিলোঁ আচলতে কোনোবা কেইখনত ক'লে নাই কোনোবা এখন দুখনত কৈছে আহি যাব এইটো উইকত তাৰ বদলি এইবিলাক কৰি থকাতকৈ মই এতিয়া অনলাইনতে অৰ্ডাৰ কৰিম ৰখিয়ে দিম লাগিলে আৰু সেইটো মাইক অহাৰ পিছত মটো ব্লগিং ভালদৰে দিবলৈ চেষ্টা কৰিম অডিঅ' কোৱালিটিও বহুত ভাল পাব আৰু মই কিবা এটা বস্তু দিলে মানে ভালকৈ কৰিব বিচাৰোঁ মানে মোৰ ফালৰ পৰা মই চেষ্টা কৰোঁ যাতে মই ভালকৈ কৰোঁ লাগিলে অলপ গেপেই হওক কিন্তু ভালকৈ কৰিব বিচাৰোঁ আৰু মাইক মোক বেলেগ এটা অপশ্যনত দিছিলে কিন্তু মই ল'ব নিবিচাৰিলোঁ মোৰ ক্ষেত্ৰত মই এনেকুৱা কৰোঁ মানে কিবা এটা বস্তু যদি ল'ব বিচাৰোঁ ইলেক্ট্ৰনিক্সত বিশেষকৈ বা মেটেৰিয়েলিষ্টিক বস্তু যিকোনো মানে যদি মিলাব পৰা গৈছে দেন ভালটো ল'ব বিচাৰোঁ মানে একেবাৰতে আকৌ পিছত যদি সেইটো জল্দি বেয়া হৈ যায় বা কোৱালিটি যদি বেছি ভাল নহ'ব পিছত যদি আকৌ এটা মোক জল্দি বেলেগ এটা ল'বলগীয়া হৈয়ে যায় আগৰটোনো কেলৈ ল'ম হয় নাই এটা অলৰেডি ৱেষ্ট কৰিলোঁ এমাউণ্টটো লৈ কিনে ৰখি দিম মই অনলাইনত অৰ্ডাৰ কৰি দিম তো গাইজ মই মাইকটো অৰ্ডাৰ কৰি দিলোঁ আৰু আজি অৰ্ডাৰ কৰিছোঁ এমাজনত আহি যাব কালি মানে খেলটো হ'ল মেম্বাৰশ্বিপ ল'লোঁ প্ৰথমবাৰ লৈছোঁ ফ্ৰীটো এটা দিয়ে যে 2 টকা এটা দিব লাগে সেইটো ল'লোঁ মানে 30 দিন ফ্ৰী মেম্বাৰশ্বিপ পাই গৈছোঁ ফাৰ্ষ্ট ডে এনেকুৱা হৈছে যে প্ৰথমবাৰ আজি বস্তু এটা অৰ্ডাৰ কৰিছোঁ কালি বস্তুটো আহি যাব মজা লাগি যাব বিশেষকৈ মোৰ মাইকটোৰ কাৰণে বেছি মনটো ভাল লাগিছে হ'ব দিয়ক মাইকটো অহাৰ পিছত লগ পাই আছোঁ কালি চ' গাইজ ফাইনেলি মোৰ মাইকটো আহি গ'ল ছনী ECM LV1 বহুত ভাল লাগিছে মনটো এতিয়া এটাই প্ৰে কৰিছোঁ যাতে চব ছেট কৰি লোৱাৰ পিছত হেলমেটত ছেট কৰি লোৱাৰ পিছত আগৰ যিখিনি প্ৰব্লেমছ পাইছিলোঁ নইজ আহে পুৰা ফৰফৰণি আহে যিখিনি প্ৰব্লেম পাইছিলোঁ মুঠতে মাতক লৈ ভইচটোক লৈ সেইখিনি যেন চব ছল্ভ হয় হ'ব লাগে মই বহুত ৰিভিউ চাই মেলি এইটো মাইক লৈছোঁ ঠিক আছে এতিয়া কামত লাগি যাওঁ ছেট কৰি লওঁ ধুনীয়াকৈ লগ পাই আছোঁ আৰু মাইক ন হেলমেটৰ ভিতৰত এনেকৈ মটো ব্লগিঙৰ কাৰণে ছেটআপ কৰাটো বহুত কাম আকৌ এইডাল বাৰু অলপ ছুটি আহিছে হা ৱায়াৰডাল সেইটো এটা প্লাছ পইণ্ট যি কি নহওক নিজে ভাল পোৱা কাম এলাহ কৰিলে নহ'ব ধুনীয়াকৈ ছেটআপ কৰি লওঁ ভালকৈ দেই ভয়েস চেকিং তো গাইজ কথাটো হ'ল যে মই এতিয়া ভইচ অভাৰ কৰি আছোঁ মাইকৰ প্ৰব্লেমটো আজিও ছল্ভ কৰিব নোৱাৰিলোঁ ছনীৰ মাইক আনিও তো নেক্সট একেবাৰে ছল্ভ হোৱাৰ পিছতহে ভ্লগ দিম এনেই মাথাটো বেয়া হৈ গ'ল ৰাস্তাত আহি মেলিও এইখিনি অৱস্থা মানে উইণ্ড নইজটো পূৰা আহিছে মানে একেই প্ৰব্লেম মানে আগৰ দৰে মানে একো ফুফটো হোৱা নাই মানে এইটো মাইক লৈও তো কথাটো আচলতে হ'ল কি প্ৰব্লেমটো মাইকৰ নহয় মই উইণ্ড অহাতে চাগে ভালকৈ বাধাটো দিব পৰা নাই চব এইবিলাক ছল্ভ হৈ লওক মই বেলেগ কাৰোবাৰ ওচৰত যাব লাগিব মুঠতে একেবাৰে ছল্ভ হোৱাৰ পিছতহে নেক্সটটো মটো ভ্লগ দিম ইমানখিনিলৈকে যদি চালে বহুত ধন্যবাদ নতুন যিসকল আহিছে তেওঁলোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন টিপি অল কৰি ল'ব নেক্সট ব্লগত লগ পাম বাই